ওয়েলকাম টু মাই ইউটিউব চেনেল বিপুলপুৰলৈ মই সকলোকে স্বাগতম জনালোঁ আৰু আজিৰ ভিডিঅ'টি আপোনালোকে দেখিবলৈ পাব আমাৰ খৈৰাবাৰী গাঁৱৰ ৰাস্তাটো। এই ৰাস্তাটো বনোৱা হৈছে কাৰণ এই ৰাস্তাটো বনোৱা হৈছে মানে বনাব আৰু মাটি পেলাই থৈ দিয়া হৈছিলে আৰু কাণে আৰু বৰষুণ এজাক আহি কেনে ৰাস্তাটো এনেকুৱা হৈ গ'ল আৰু ৰাস্তাটো চিচি ব্লক আহিছে আৰু মাটি পেলাইছিলে আৰু মাটি পেলোৱাৰ ফলত এজাক বৰষুণ আহি কেনে এই আমাৰ ৰাস্তাটো এনেকুৱা হৈছে খৈৰাবাৰী গাঁৱত। আমাৰ ঘৰৰ পৰা এইখিনি ৰাস্তা একদম বেয়া আৰু আজি মই টংলাত গৈছিলোঁ আৰু 3 কিলোমিটাৰ মই মেইন ৰাস্তালৈ খোজকাঢ়ি যাব লাগিব, একো গাড়ী চাড়ী চলাব নোৱাৰি আৰু আগতো বহুত বেয়া ৰাস্তাটো এনেকুৱা হৈছে ৰাস্তাটো আপোনালোকে চাব পাৰে। তো ভিডিঅ'টো চাওক আপোনালোকে, এনেকুৱা হৈছে একদম বানপানী হোৱাৰ দৰে আৰু এনেকুৱা পানী আৰু একদম বোকা, একদম ভৰি সোমাই যায় ভিতৰলৈ। এনেকুৱা হৈছে চাব পাৰে, এখন ডঙৰ নিচিনা নদীৰ নিচিনা হৈছে ৰাস্তাটো, আমাৰ ৰাস্তাটো খৈৰাবাৰী গাঁৱত। মই এই ভিডিঅ'টি অকণমান বনালোঁ, অকণমান ভিডিঅ' মই বনালোঁ আপোনাৰ সকলো কাৰণে। আমাৰ খৈৰাবাৰী গাঁৱৰ ৰাস্তাটো এনেকুৱা অৱস্থা হৈছে আৰু বহুত কষ্ট হৈছে আমাৰ, আহা যোৱা কৰোঁতে বহুত কষ্ট হৈছে। এনেকুৱা হৈছে আমাৰ খৈৰাবাৰী গাঁৱৰ ৰাস্তাটো। আপোনালোকে চাব পাৰে, চাওক। মোৰ ভিডিঅ'টো আজিলৈ এইখিনিয়ে আৰু নেক্সট ভিডিঅ'টি চাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ৰাখক আৰু এটি মই ভিডিঅ' দি আছোঁ। সেই ভিডিঅ'টি চাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো এটা আৰু ইয়াতে খাল খুন্দি থৈ দিয়া আছে, ইয়াতে দলং বনাব। আপোনালোকে চোৱা, ইয়াতে একদম দোৱাকৈ খুন্দি থৈ দিছে আৰু নেক্সট এটি দলং, এইটো আৰু এটি দলং, দুটা দলং দিব আৰু এইটো অলপ ডাঙৰ হ'ব দলংটো। ইয়াতে আধা কাম বনোৱা হৈছে আৰু আমাৰ গাঁৱৰ পোৱালীবিলাকে ফাকুৱা খেলি আছে আজি ফাকুৱাৰ বতৰ, তো ফাকুৱা খেলি আছে সিহঁতে। চাব বোলে আপোনালোকে, আজি হোলীৰ বতৰ। বাচ্ছাবিলাকে আজি খেলা খেলিব, হোলী খেলিব আৰু হাই বুলি কৈছে। আপোনালোকে চাব পাৰে তো মই ইফালেদি যাম আৰু মই মেইন টাউনত আহি পালোঁ আৰু ইয়াতে মেইন টাউনৰ দোকানত এই ফাকুৱা বিক্ৰী কৰি আছে, আপোনালোকে চাব পাৰে। ইয়াত কাষ্টমাৰ আহিছে বহুত আৰু এনেকুৱা ফাকুৱা বিক্ৰী কৰা হৈছে। চাওক এইফালে, এনেকুৱা অলপ পিছত ফাকুৱা খেলিব। দোকান প্ৰায় বন্ধ আজি টংলাত আৰু এনেকুৱাকে ফাকুৱা বিক্ৰী কৰিছে দোকানৰ সন্মুখত, আপোনালোকে চাব পাৰে। মানুহবিলাকে ফাকুৱা কিনি লৈ যাই আছে, আজি ফাকুৱাৰ বতৰ, ফাকুৱা খেলিব। ভিডিঅ'টি আজিলৈ এইখিনিয়ে। নমস্কাৰ, ধন্যবাদ এণ্ড সকলোকে মোৰ তৰফৰ পৰা খুলুম বাই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক নেক্সট এটি ভিডিঅ'টি লৈ।